ৰোষ্টাৰ এইটো ৰোষ্টাৰ বোলে শহাপহুটো দাঁতকেইটা নিচিনা অন্যকুৱা সেনেকৈ দাঁতকেইটা কৰি কৰি একদম লোকৰ ভিডিঅ' এটা লগাই ল'ব শহাপহু দাঁতকেইটা অনকৰণে কৰি কিনি যেনেকৈ সি শহাপহু নিচিনা দাঁতকেইটা লৈ লোকক ৰোষ্ট কৰিবলৈ যায় সি শুনি ল তোৰ যদি ইমান ৰোষ্ট কৰিবলৈ মন গৈছে নহয় লোকৰ ভিডিঅ'ত এটা কাম কৰিবি নিজৰে এটা ভিডিঅ' বনাই ল'বি পেনটো খুলি এনেকৈ ৰেকৰ্ড কৰি ল'বি ৰেকৰ্ড কৰি সেইটো লগাই লৈ কিনি তলত তই শহাপহু দাঁতকেইটা এইটো চাওক গাইছ এনেকুৱা তেনেকুৱা গাই ফুৰিবি তোক কোনেও একো নকয় তোক কি দৰকাৰ কি হা মই যিয়ে বনাওঁ মোৰ নিজৰ ভিডিঅ' হয় তোৰ নিচিনা লোকৰ ভিডিঅ' এটা লৈ কিনি ৰোষ্ট কৰিব যোৱা নাই বালৰ ৰোষ্টাৰ তই বুজিলি হা তোৰ যদি ৰোষ্ট কৰিবলৈ মন গৈছে নহয় তোৰ নিজৰ পেনটো খুলি অকণমান এনেকৈ ৰেকৰ্ড কৰিবি ৰেকৰ্ড কৰি লগাবি ওপৰত তাৰপিছত তোৰ শহাপহু দাঁতকেইটা এনেকৈ কৰিবি এইটো এনেকৈ কৰিবি বুজিলি মোৰ ভিডিঅ'ত তই ৰোষ্ট নকৰিবি আৰু মই সেইদিনা এটা তই ৰোষ্ট কৰিলি 1.6 মিলিয়ন ভিউজ গ'ল তাৰপিছত আকৌ কৰিছ এটা কাম কৰিবি নহ'লে ৰোষ্ট কৰিবলৈ যদি ভিডিঅ' পোৱা নাই নহয় মাৰক বাইৰক বনাবলৈ কবি আৰু মাৰক বাইৰক ভনীয়ৰহঁতৰ ভিডিঅ'কেইটা ৰোষ্ট কৰিবি বুজিলি বেলেগৰ ভিডিঅ' ৰোষ্ট নকৰিবি নিজৰতো একো ভিডিঅ' নাই নিজৰ সেই শহাপহু দাঁতকেইটালৈ এনেকৈ উলিয়াই লৈ কিনি ভিডিঅ' বনাই কিনি ৰোষ্ট কৰি ল'বি বুজিছ লোকক ৰোষ্ট কৰাতকৈ নহ'লে এটা ভাল আইডিয়া দিছোঁ পেনটো খুলি এনেকৈ ৰেকৰ্ড কৰি ওপৰত লগাই ল'বি তলত তোৰ সেই শহাপহু দাঁতকেইটা এই যে হিকে হাঁহ যায় সেনেকৈ হাঁহি ফুৰিবি শহাপহু দাঁতকেইটা কেনেকৈ হাঁহ যায় তেনেকৈ হাঁহি ৰোষ্ট কৰি ফুৰিবি মোক নহয় বুজিলি একদম চেণ্ডেলত সাপৰ দি দিম ধৰি লৈ কিনে তই সেইদিনাখন এটা ভিডিঅ' তই ৰোষ্ট কৰিলি মই একো নক'লোঁ বা সৰু ল'ৰা কৰিছে তোৰ সদায় কিহৰ লোকৰ ভিডিঅ'ত ৰোষ্ট হা সেইটো কাৰণে কৈছোঁ ৰোষ্ট কৰিবলৈ যদি মন গৈছে নহয় নিজৰে পেনটো খুলি এনেকৈ ৰেকৰ্ড কৰি ওপৰত লগাবি তলত তোৰ শহাপহু দাঁতকেইটা তেনেকৈ কৈ হাঁহি ৰোষ্ট কৰি ফুৰিবি তেতিয়াতো কোনেও একো নকয় কাৰণ লোকৰ ভিডিঅ'কেইটা নি ৰোষ্ট কৰাতকৈ নিজৰ পেনটো খুলি ৰেকৰ্ড কৰি যদি ৰোষ্ট কৰ নিজকে নিজে কোনো একো নকয় তই থাপৰ কোবত যেন গাল হিলাই দিম শহাপহুটো নিচিনা দাঁতকেইটা এনেকৈ লোকক ৰোষ্ট কৰিবলৈ যায় গাইজ সঁচাকৈ মই বহুত ভুল কৰোঁ বাইদেৱে মোক মাৰিম বুলি কৈছে মানে মই এতিয়া মোৰ ভয় লাগিছে মানে মই কি কৰোঁ তোমালোকে উপায় এটা দিয়া মোৰ ভয় লাগিছে বুলি ভাবিছা নেকি এইজনী মই ভয় কৰিম নে বাৰু হা ফাৰ্ষ্টতে আপোনাক মই এটা কথা বুজাই দিওঁ শুনক মই কোনো ধৰণৰ ৰোষ্টাৰ নহয় মই জাষ্ট ৰিয়েকশ্যন কৰোঁ মই কমেডি কৰোঁ অ'কে সেই ভিডিঅ'টোৰ ওপৰত মই কমেডি কিবা এটা ডাইলগ মাৰোঁ জাষ্ট সেয়াই ৰোষ্টাৰ নহয় আৰু মই আজিলৈকে কোনো এটা ভিডিঅ'ত কাৰো মাক বাপেকক লৈ পেলাই এটা কথা কোৱা নাই মাক বাপেকক মই বেয়াকৈ কোৱা নাই আপোনাৰ ভাগ্য ভাল যে মই তেনেকুৱা ৰোষ্টাৰ বা ৰিয়েকশ্যন বয় নহয় যে মই আপোনাৰ মা দেউতাক ধৰি পেলাই আপোনাৰ মা দেউতাক গালি পাৰি পেলাই মই আপোনাক ৰোষ্ট কৰিম আপোনাৰ ভাগ্য ভাল যে মই তেনেকুৱা নহয় আৰু ছেকেণ্ড কথা আপুনি তেনেকুৱা মোৰ মা দেউতা বা ভণ্টি বাক মাজত আনিছে একো কথা নাই মই একো বেয়া পোৱা নাই মই সেইবোৰ বেয়া নাপাওঁ বাৰু আপুনি যি কয় কৈ থাকক আপোনাৰ মাথা নাই এনেও আৰু ছেকেণ্ড কথা আমাৰ আণ্টিয়ে এটা কথাকে কেইবাৰ ক'লে তোমালোকে মন কৰিলানে হেং মৰা মোবাইলৰ নিচিনাকৈ যে হেঙাই থাকে যে তেনেকৈ কেইবাৰ ক'লে তোমালোকে মন কৰিলানে বাৰু হা বাইদেউ আপোনাক মই এটা কথা সুধিছোঁ হা আপোনাৰ ইমান চাবলৈ মন গৈছে যে মোৰ পেনৰ ভিতৰত কি আছে ইমান বাৰ কৈ আছে যে মোৰ পেনৰ ভিতৰতো উলিয়াই ভিডিঅ' বনাই বুলি আপোনাৰ ইমান চাবলৈ মন গৈ আছে নে হা আৰু থাৰ্ড কথা মই আপোনাক ডাইৰেক্ট এটা কথা কৈ দিওঁ আপোনাৰ ভিডিঅ' আপোনাক মোৰ মানুহজনীয়ে দেখিব নোৱাৰে হা মোৰ মানুহজনীয়ে আপোনাৰ একেবাৰে দেখিব নোৱাৰে আমাৰ গাঁওখনৰ মানুহে আপোনাক দেখিব নোৱাৰে মোৰ ঘৰৰ মানুহে আপোনাক একেবাৰে দেখিব নোৱাৰে সেইকাৰণে মই ঘৰৰ মানুহৰ মোৰ মাইকী মানুহজনীৰ আৰু মোৰ গাঁৱৰ মানুহৰ কথাখিনিহে শুনিম সেইকাৰণে মই আপোনাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ বুজি পাইছে আৰু মই কৈ দিছোঁ মই ভিউজ পাইছোঁ আপুনি আপোনাৰ অৰিজিনেল ভিডিঅ'টো যিমান ভিউজ পোৱা নাই মই ৰিয়েকশ্যন বা ৰোষ্ট যি বুলি ভাবে কৰিলত মই তাতকৈ আপোনাতকৈ বেছি ভিউজ পাইছোঁ বুজি পাইছে আৰু আপুনি মোক প্ৰমোশ্যন দিবলৈ আহিছে আৰু কেপশ্যনত কি লিখিছে চাওক যে শহাপহুটোক প্ৰমোশ্যন দি থো বোলে শহাপহুটোক প্ৰমোশ্যন দি থো বোলে দি থোটো কি বস্তু আৰু শুনক আপুনি মোক শহাপহু কৰি পেলাই ভাবিছে চাগে মই লাজত পেলাইছোঁ বা কিবা কৰিছোঁ মই নিজকে কেতিয়াও ধুনীয়া বুলি নাভাবোঁৱেই না মই মোৰ হাঁহিটো বাৰু ভাল বুলি ভাবোঁ না মোৰ দাঁতকেইটা ভাল বুলি ভাবোঁ মই নিজে বেয়াই দেখিব সেইকাৰণে বেলেগে মোক লাজ দিলেও মই বেয়া নাপাওঁৱেই বুজি পাইছে আপোনাৰ নিচিনা মাথা নাইকিয়া আৰু এটা কথা লাষ্ট কথা এটা কৈছোঁ একদম মই আপুনি মোৰ মা বা ভণ্টিক লৈ পেলাই আনিলে মাজত একো প্ৰব্লেম নাই আপোনাৰ মই এটা সীমাত থাকি পেলাই মই এটা কথা কৈছোঁ যে আপোনাৰ মুখখন এনেকুৱাই লেতেৰা নহয় ইমান আপোনাৰ মুখখন ইমানেই চোকা আমাৰ ছাগলীকেইটাও ইমান নেবেবেয়াই আপুনি যিমান বেয়া থাকে বুজি পাইছে আমাৰ ছাগলী পোৱালীকেইটা বা ছাগলীকেইটাও ইমান নেবেবেয়াই